নিয়ৰ সৰা বাটেৰে গভীৰ অৰণ্যৰ মাজেৰে আগবাঢ়ি গৈছো ক্ৰমশ জীৱনৰ জটিল ঘাট প্ৰতিঘাত আৰু অযুত অমানিশা পাৰ হৈ আহি মৰুৰ মৰিচিকাৰ পাছে পাছে কিমান বছৰ পাৰ হৈ গ'ল, তথাপি জীৱনৰ অৰ্থহীন পাক চক্ৰত পৰি নীৰৱতা অমানিশা আন্ধাৰৰ ক'লা ডাৱৰে ঢাকিব খোজে। তোমাৰ এষাৰি মৌ বৰষা মাতত জীপাল হৈ উঠে ক্লান্ত আৰু বাৰ্ধক্যৰে আধা মৰা মৃত্যুমুখী প্ৰাণ। তোমাৰ পৰশত জীপাল হৈ উঠে মৰুভূমিৰ ৰসবিহীন ভূমি। গজালি মেলিব খোজে অকালতে মৰহিব খোজা শুকান মাটিত গজিব খোজা বকুল জুপি। তথাপি মৰুৰ শুকান বালিত দৌৰি দৌৰি এটুপি পানীৰ বাবে, কিন্তু পানী বুলি মৰিচিকাক বিচাৰি পাওঁ। জীৱন সঁচাই বৰ অদ্ভুত নহয়নে? কেতিয়াবা শীতল বতাহ জাকে শেৱালি ফুলৰ সুবাস বিলাই যায়, কিন্তু ফাগুনৰ বলীয়া বতাহ জাকে দূৰলৈ বহু দূৰলৈ উৰুৱাই লৈ যায়। ধন্যবাদ।